Hi guys. Hello guys. Welcome to my channel. এয়া দেখিছে নানি নাতিনিকে ফুৰিব গৈছিলে মই গৈছিলো ফুৰিবলে লগতে আহিও গৈছিলে আহিলো উভতি আহিলে কিন্তু এখেতে ভিতৰত নাথাকে আকৌ উলুৱাই লৈ গৈছে বাহিৰলৈ ফুৰাবলৈ এবাৰ ফুৰি আহিলে কিন্তু আকৌ নাথাকে এতিয়া উলুৱাই লৈ গৈ আছে আকৌ মোৰ আমিয়ে ফুৰি আহি আকৌ ভিতৰলৈ আহিছে ভিতৰলৈ আহিলে কিন্তু চাব আপোনালোকে কি নক্সা দেখাব এতিয়া তাই এই মা বহিছে যা ককে যা হিয়া কে দেখি কৈছে আমাক ফুৰি আহিলোঁ কৈছে লবি মোৰ হামিয়া ল'ব দিয়ে ফুৰি আহিলোঁগৈ কৈছে মা ফুফু গৈছিলোঁ গৈ দেখোঁ তাই আকৌ ফুৰিব যাব লাগে কান্দিছে তাই মোক কল চাই চাই কি হ'ল ইমানকৈ কণী ক'ত নিম ফুৰিবলৈ মাহী নিব আছে যা যাবি নি মোৰ লগত যাবা ক'ত যোৱা ফুফু গৈছে ফুফু যাবা থাৰ্ড টাইম আকৌ নেনাহিকৰ লগত গৈছে আকৌ ফুৰিবলৈ গৈয়ে থাকিব লাগে শান্তিৰে ভিতৰত নাথাকে তাই আকৌ ফুৰি আহিলেগৈ ভিতৰত আহিছে আকৌ এয়া এখন নহ'ব আৰু তাইৰ পৰা আকৌ ফুৰিয়ে ফুৰিব লাগিব উপায় নাই এতিয়া কোনে ফুৰাব ৰাতি সন্ধিয়া সময় হৈছে চ' আজি বতৰটো বহুত ভাল আছিলে ভাবিলোঁ অকণমান যাওঁ ফটো চটোকে মাৰি আহোঁগৈ আগবেলা বৰষুণ পাছবেলা আকৌ অলপ ৰ'দ দিছে ৰ'দটো তাৰমানে ৰামধেনুত ফটো মাৰিব গ'লোঁ ৰামধেনুখন গুচিয়ে গ'ল জাষ্ট অকণমান পালোগৈহে এতিয়া ইয়াত ভাবিছোঁ ফটো দুকপিমানকৈ মাৰি লওঁ নেকি ফটো দুকপিমান মাৰি ল'ম বুলিকৈ আৰু অলপ ওপৰলৈ গ'লোঁ দেখিছোঁ ফটো মাৰিব লৈছোঁ বহুত ব্লাৰ দিছে তথাপি দুকপিমান মাৰিলোঁ আৰু এইফালে তলত আকৌ আমাৰ ফ্ৰণ্টত তাৰমানে জাল বাবৰি হেৰি কৰি আছিলে তাত তাৰমানে জাল বাই আছিলে মই হয়তো তালৈ যাম তাতো যাব নাপালোঁ এই ফটো দুখনমানকৈ মাৰি ল'লোঁ এনেই আৰু চ' এটা ব্লগ এটা বনাই দিলোঁ সৰুকৈ লাইক কমেণ্ট শ্বেয়াৰটো নকৰিলেও লাইক আৰু কমেণ্টটো কৰি দিব ছাবস্ক্ৰাইবটো জৰুৰ কৰিব দেই অলপ সৰুকৈ এটা ব্লগ বনাই দিছোঁ বাই